গুড মৰ্ণিং, মই মাইনা মোৰ চেনেলৰ আৰু এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভালে। আৰু আজি যিহেতু বছৰৰ শেষৰটো দিন, সেই ভাবিলোঁ ভিডিঅ' এটা বনাই থৈ দিওঁ আৰু সেয়ে ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। আৰু এফালে মই পূজা কৰিবলৈ ওলাই লৈছোঁ। পূজা কৰি আহি আপোনালোকক আকৌ লগ পাই আছোঁ। পূজা কৰি উঠাৰ পিছত আৰু ভিডিঅ' কৰা নহ'লে, যিহেতু ডক্টৰৰ ওচৰত আহিব লগা আছিলে, মানে আজি মই চেকআপত আহিব লগা আছিলে। আৰু লগতে বেটাৰো গাটো অকণমানি জ্বৰ নিচিনা হৈ আছে, তাকো অকণমানি দেখাই লৈ যাম বুলিকৈ ভাবিলোঁ। সেয়ে ডক্টৰৰ ওচৰলৈ আমি তিনিওটা ওলাই আহিলোঁ। আৰু ডক্টৰজন অহা অকণমান দেৰি হ'ব বুলি কোৱা দেখি আমি তিনিওটা ইয়াতে ৰৈ আছোঁ। আৰু তাক দেখাই মেলি লৈ পিনেহে মই দেখাম। একেখন হস্পিটালেই হয় বাৰু, তাক তলত চাই আৰু মোৰ চেকআপটো ওপৰত হয়। গতিকে এফালে তাক দেখাই আহিলোঁ আৰু এয়া মোৰ কাৰণে ৰৈ আছে। আৰু এইফালে ডক্টৰৰ ওচৰৰ পৰা উভতি আহোঁতে শ'ল মাছ লৈ আহিলে এখেতে। আৰু শ'ল মাছখিনি আজি নৰসিংহ আৰু ভেদাইলতা দি পেলাই বনাইছোঁ। আৰু এফালে এইখিনি মই নৰসিংহ ভেদাইলতা ঠিক ঠাক কৰি আধা পিচিলোঁ, আধা পিচিব আছে। আৰু এয়া মই ভিডিঅ'টো স্পীড কৰিয়ে দেখাই দিছোঁ, মানে বনোৱাখিনি ইমান ভালকৈ দেখুওৱা নাই। আৰু এনেকৈ আজি আমাৰ দুপৰীয়া সাজত আৰু এইফালে মায়ে লাই শাক আনি থৈছিলে, সেই লাই শাকখিনিও অলপমান ভাজিলোঁ। আৰু এইফালে মোৰ মাছৰ তৰকাৰীখিনি নমাবলৈ পৰা হৈ গৈছে। কেনেকুৱা হৈছে চাওকচোন, কালাৰটো ভাল হৈছেনে জনাব দেই। আৰু এইফালে লাই শাকখিনিও হৈছে। আৰু তাৰপিছত এইফালে ভাত পানী বাঢ়ি লৈছোঁ দুপৰীয়াৰ কাৰণে। এনেকুৱাই আমাৰ আজি ভাত পানী খাই উঠি আকৌ লগ পাই আছোঁ। A few moments later. ভাত খাই উঠি অকণমান বাগৰিম বুলি ল'লোঁ। বেটাৰ পৰানো ক'ত বাগৰিব পাৰিব ন, সি এইফালে আৰ্ট কৰি আনিছে। আৰ্ট স্কুল গৈছিলে যে, সেয়াখিনিকে মোক দেখাই আছে। কি দেখাই আছে তুমি মোক? আজি আঁকাখিনি দেখুৱাই দিয়াচোন। আজি আঁকাখিনি দেখাই দিয়া। আৰু কি হ'ল, বহীত লাগিলে নেকি? A few moments later. আৰু এফালে ৰাতিৰ কাৰণে আমাৰো যোগাৰ কৰি আছোঁ। আৰু লগতে এখেতসকল কালি ৰাতিপুৱা বগীবিলৰ ফালে পিকনিক খাবলৈ যাব, মানে কলেজৰ ষ্টাফটো। সেইখিনিও অলপমান কিবা কিবি ঘৰতে আমাৰ ঠিক ঠাক কৰি দিছোঁ। আৰু লগতে ভিডিঅ'টো বেটাই কৰিছে, সেই গতিকে সি কি কৰিছে আৰু মই খালি ভিডিঅ'টো দিহে দিছোঁ ইয়াত। জ্বলাখিনি নাখাবি বেটা, গাহৰি খা। এইটো হাঁহ। গৰম নকৰিবা, তুমি বনাইছা নেকি আজি ভাত? আৰে খাব বাৰু, ৰ'বা, হোৱা নাই লাগিবচোন। সেইখিনি জ্বলা মাংসকেইটা এইখিনি দাদাবিলাকৰ হয় দেই, ইয়াৰ পৰা খাবা ৰ'বা। ভিডিঅ'টো আৰু কণ্টিনিউ নকৰোঁ, ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰোঁ। আৰু লগতে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে যাতে বছৰটো ভালকৈ কুশলে যায়। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।